সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ, সেইকাৰণে উঠাও অলপ দেৰি। উঠিয়ে মোৰ যিখিনি ডেইলি কাম আৰু বিচনা পৰা, ঘৰ সাৰা, ঘৰ মোচা এইখিনি কাম কৰি ল'লোঁ। তাকে ভাবিলোঁ আজি যিহেতু ঘৰত থাকিম এটা ব্লগ বনাওঁ, বহুত দিন গেপ হৈ গৈছে। আৰু এটা কথা কওকচোন, ইমান গৰমত কোনে কোনে ব্লেংকেট লয় বাৰু? মানে যিমান গৰম হ'লেও ব্লেংকেটখন লাগিবই আৰু তেনেকুৱা, গাত নল'লে ভালেই নালাগে। এতিয়া মই লৰালৰিকৈ বিচনাখন পাৰি লওঁ, বিচনাখন পাৰি লৈ আজৰি হৈ ঘৰ সাৰ মুচিব লাগিব, সেইখিনি আৰু সৰা মোচা এইখিনি কৰি লওঁ। এতিয়া মই ব্ৰাছ কৰি মেলি আহিলোঁ, ব্ৰাছ কৰি মেলি আজৰি হ'লোঁ। ব্ৰাছ কৰাৰ পিছতে সকলোৱে চাগে ফেচ ৱাছ কৰে। তাৰে আজি এটা মই টিপছ দেখুৱাম আপোনালোকক। যিসকল মোৰ নিচিনা আলচি হয়, এয়া মই তাৰ কাৰণে ল'লোঁ 2 টকীয়া কফি আৰু ল'লোঁ মই ফেচ ৱাছ, যোনে যিয়ে ব্যৱহাৰ কৰে আৰু। মই অলপ কফি লৈ ল'লোঁ, কফি পাউডাৰ, আৰু তাত লগত মই গুড ভাইবছৰ ইউজ কৰি আছোঁ বৰ্তমান ফেচ ৱাছ, গুড ভাইবছৰে ল'লোঁ ফেচ ৱাছ, যিমানখিনি লাগে আৰু লৈ পিনি মই ধুনীয়াকৈ মুখখনত মাছাজ কৰিম, যেনেকৈ ধৰক ফেচ ৱাছ কৰোৱা হয় তেনেকৈ। তেতিয়া ইনষ্টেণ্ট এটা গ্ল' আহে। আৰু যিখিনি আলচি হয় তেখেতলোকেও মানে কৰিব পাৰে, ডেইলিও কৰিলেও একো কথা নাই, 2-3 দিন আৰু নোৱাৰিলেও সপ্তাহত 2-3 দিন কৰিব, তেতিয়া মানে ভাল হয় আৰু কোনো ছাইড এফেক্ট নাই। কফিৰ কথাটো জানেই আৰু ফেচ ৱাছ লগত এনেকৈ ইউজ কৰিব লাগে। তাৰপিছত এতিয়া ধুনীয়াকৈ মই হৈ গ'ল মোৰ। এতিয়া মই মুখখন ধুই ল'ম, চাওক বহুতখিনি ফ্ৰেছ লাগে মুখখন, বহুত চাফা লাগে। এইটো এটা সহজ বিউটি টিপছ, যিসকলে কৰা নাই কৰিব পাৰে। আৰু মোৰ হৈ গ'ল। এতিয়া মই খাম একাপ গৰম পানী, তাৰপিছত খাম চাহ। আজিৰ দিনটো আৰম্ভ কৰিম আৰু এনেকৈ বনাব লৈছোঁ চাহ। তাৰ কাৰণে গৰম পানী খাই ল'লোঁ, খাই লৈ চাহ বনাব লৈছোঁ। ইয়াতে মই 2টা দি দিম লং, আৰু এটা দি দিম ইলাচি দি দিছোঁ অকণমান। তেনেকৈ দিলে চাহকণ খাই ভাল লাগে। আৰু ইয়াতে দি দিম মই চাহপাত, মই চেনি নাখাওঁ, নৰ্মেলি চেনি নাখাওঁ আৰু মিঠা থাকিলে। আৰু এইফালে পপ অনা হৈছিলে, পপ আছে। আৰু আজি খাম মুড়ি আৰু কৰ্ণফ্লেক্সৰ কম্বিনেশ্যনত এটা জলপান ৰাতিপুৱাই। এইফালে চাহ হৈ গ'ল মোৰ। লাল চাহ, এইফালে হ'ল পপ, আৰু আপোনাৰ এইফালে আহি গ'ল জলপান। জলপানত আপোনাৰ মুড়ি আছে, এইফালে দৈ আনি থৈছিলোঁ সেয়া আছে, আৰু কৰ্ণফ্লেক্স মিক্স কৰি ল'ম, তেনেকৈ খাম। আহি আছোঁ বজাৰ কৰিবলৈ। এতিয়া ল'বলৈ গৈছোঁ মাছ। এয়া মাছৰ বেপাৰীৰ লগত দৰ দাম কৰিছোঁ আৰু ল'লোঁ, অকণমান মাছ লৈ ল'লোঁ। মানুহো কম, মাছো কমকৈ লৈছোঁ। তাৰপৰা মাছ লৈ গ'লোগৈ মই এতিয়া ল'ব ল'লোঁ পাচলি, আৰু লাষ্টত ল'লোঁ ঔটেঙা। কৰি মেলি হৈ গ'ল, এতিয়া বনাব লাগিব। ফ্ৰেছ হৈ লওঁ, তাৰপিছত বনাম আৰু আপোনালোকক লগ পাম। গৰম, বাহিৰত বহুত গৰম, সেইকাৰণে ঘামি আছোঁ। এতিয়া ফ্ৰেছ হৈ মেলি লওঁ। গা চা ধুই মেলি আহিলোঁ, ফ্ৰেছ হ'লোঁ, হৈ মেলি এতিয়া বনাব লাগিব দুপৰীয়া খানা। টাইমটো 1টা বাজি গ'ল এতিয়া, তথাপিও আৰু বনাওঁগৈ লাহে লাহে। বজাৰ কৰিছিলোঁ, আপোনালোকক অকণমান দেখুৱাইছিলোঁৱেই। তাকে কিনো বনাওঁ এতিয়া আপোনালোকক দেখুৱাম বাৰু, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ফেনখন চলি আছে কাৰণে মাতটো হয়তো অকণমান সৰু আহিব পাৰে। ঠিক আছে, ব'লক তেতিয়াহ'লে যাওঁ। আজি কিনো বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, ব'লক। এয়া মাছ যে আনিছিলোঁ, মাছৰ লগত কণীও দিছে। মই এতিয়া প্ৰথমতে মাছখিনি ধুনীয়াকৈ ধুই ল'ম। এইফালে আনিছোঁ কচু আৰু ঔটেঙা, আজি বইল বনাম বুলি ভাবিছোঁ। প্ৰথমতে মই মাছৰ কণীখিনি বইল কৰি ল'ম, সেইটো এটা বেলেগকৈ বনাম, মাছৰ লগত নবনাওঁ। এতিয়া মই কচুটো ধুনীয়াকৈ কাটি ল'ম, সৰু সৰুকৈ কাটি লৈ এতিয়া ঔটেঙা কাটিব লাগিব। ঔটেঙা তেনেকৈ কাটি পোৱাই নাই, আজি ছেকেণ্ড টাইম বুলি ক'লেও বেয়া নহয়। সেইকাৰণে ঔটেঙাটো কাটোতে বৰ টাইম লাগিছে, সেইকাৰণে মই ভইচ অভাৰ দিলোঁ, কাৰণ নহ'লে ঔটেঙাটো গুচাওঁতে বহুত টাইম লাগিছিলে। তেতিয়া কৈ থাকোঁতে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে অকণমান শ্বৰ্টকৈ দেখুৱাই দিলোঁ। গোটেইখিনি কাটি ল'লোঁ, এইখিনিও হৈ গ'ল। এতিয়া মই পানী পাতি দিলোঁ কেৰাহীত, পানীখিনি অকণমান উতলে মানে ইফালে মই আদা, নহৰু আৰু জলকীয়াখিনি ধুনীয়াকৈ পিচি ল'লোঁ।
এয়া পানী উতলি আহিছে। এতিয়া মই লাহে লাহে ইয়াত দি দিওঁ, মাছ কেইপিচ দি দিম। প্ৰথমতে মই ইয়াত 2 পিচ মাছেই বনাম, মানুহ কম যেতিয়া। আৰু বেলেগকৈ বাকী ভাজিম বুলি ভাবিছোঁ আৰু বাকী বেলেগ আৰু কি বনাওঁ দেখুৱাম বাৰু। এতিয়া ইয়াতে মই অকণমান আদা নহৰু জলকীয়া যে পিচি লৈছিলোঁ সেইখিনি দি দিওঁ। দিয়াৰ পিছতে মই দিলোঁ আপোনাৰ কচুখিনি বাই চান্স নিসিজিবও পাৰে বুলি মই সৰু সৰুকৈ দিছোঁ। আৰু ইয়াতে কৈ থওঁ, ইয়াতে দিলোঁ নিমখ। যিসকলে বইল খাই ভাল পায় তেখেতলোকে বনাই খাব পাৰে। কথা বনাই থাকোঁতে গেছটো শেষ হৈ থাকিলে, এতিয়া একো নহ'ব। এতিয়া ভাবিলোঁ মোৰ এটা সৰু গেছ আছে তাতেই বনাওঁ বুলি, কিন্তু গেছটো এইটো কামত নহ'লে। জ্বলাইছিলোঁ, বহুত দিন ব্যৱহাৰ নকৰাৰ কাৰণে গেছটো ভয় লাগিলে ব্যৱহাৰ কৰিবৰ কাৰণে। শেষত মই এইটো অপশ্যন বাছি ল'লোঁ, মোৰ ৰাইচ কুকাৰটো ইয়াতেই বনাব লাগিব এতিয়া। এইটো লাহেকৈ জ্বলাই ল'লোঁ নেকি আৰু চুইচ দি ল'লোঁ। এতিয়া ইয়াতে বনাব লাগিব। যি হ'লেও ৰাইচ কুকাৰটো আছিলে বুলিহে। অৱস্থা মোৰ একদম বেয়া, মানে খঙো উঠিছে, কি কৰিম মানে এনেকুৱা লাগিছে। লাহেকৈ আৰু মই মাছখিনি দি কচুখিনি লাহেকৈ দি দিলোঁ। আৰু মই ভাবিছিলোঁ ঔটেঙাটো থেতালি দিম বুলি, তেতিয়া বেছি টেষ্টি হয়। কিন্তু ইয়াত আৰু এইবোৰ কৰি থাকিব নোৱাৰি। ডাইৰেক্ট মই অ'পেন কৰিলোঁ আৰু মাছত দিছোঁ। ফিছৰ অপশ্যন আছে, মই যিহেতু মাছ দিছোঁ সেইকাৰণে ফিছৰ অপশ্যনত দি ইয়াতে মই যোনখিনি ধৰক আপোনাৰ লৈছিলোঁ আদা নহৰু পিছত দিম বুলি চব দি দিলোঁ। আৰু পিছত দিবলৈ থোৱা নাই আৰু গোটেইখিনি দি দিলোঁ। দি পিনে ঔটেঙাখিনি দি দিম এতিয়া। ঔটেঙাখিনি দি লাহেকৈ ঢাকনা মাৰি দিম আৰু। লাগিছে আজি ভাবি আছিলোঁ কিবা এটা স্পেচিয়েল বনাম কৰিম, সেয়া দেখিছেনে কি অৱস্থা কৰিলে মোৰ লগত। এতিয়া তথাপিতো মেনেজ কৰিলোঁ, মানে আমাৰ যিটো মালিক হয় আণ্টি, তেখেতলোকে তাতে বনাব দিছে। ভাতটো বাৰু ইয়াতে পাতি দিম ৰাইচ কুকাৰতে, কিন্তু ফ্ৰাই কৰিবলৈ অকণমান দিগদাৰ হয়। মাছ আছিলে যে ফ্ৰাই কৰিম ভাবিছিলোঁ, আৰু মাছৰ কণীও ভাজিম ভাবিছিলোঁ। ৰেচিপি নিদিওঁ আৰু দেই, এইটোৱে হ'ল। কিন্তু পটাপট বনাই আনো, যিহেতু বেলেগৰ ঘৰত বনাম অকণমান বেয়াও পাব পাৰে, সেইকাৰণে পটাপট বনাই আনো। এইটো ৰেচিপি নাযায় আৰু আপোনালোকৰ হাতত, বেয়া নাপাব। মোৰ নিজৰে বেয়া লাগিছে, কি হ'ব একো নাই। লগৰজনীও নাই, তাইও এক্সাম আছে দিব গ'ল। তাই অহাৰ পিছতহে সিদ্ধান্ত হ'ব কি কৰোঁ কি নাই। ইয়াত ময়ো নতুন যে, ক'ত চিলিণ্ডাৰ পায় তাকো নাজানো। আংকলে হেল্প কৰি দিব বাৰু, আংকলজন বহুত ভাল হয়। এতিয়া লৰালৰিকৈ গৈ তাত এইখিনি ভাজি মেলি আনোগৈ। ৰেচিপি শ্বেয়াৰ নকৰোঁ আৰু এইটোৱেই হৈ গ'ল লাষ্ট। অলপ পিছত চালোঁহি, যিটো টাইমাৰ দিছিলোঁ টাইমাৰটো কমপ্লিট হোৱাৰ পিছত মই চাইছোঁ পূৰা আঞ্জা উতলি আছে। তাৰমানে আমাৰ এইখিনি হৈছে। আৰু ইফালে মই চাউলো ধুই মেলি আনিলোঁ, লাহেকৈ বনাব লাগিব। বইল মাছ ৰেডি হৈ গ'ল। অৱস্থাটো গমেই পাইছে কি হ'ল কি নাই। আৰু আণ্টি তাত গৈ মই মাছ অকণমান আছিলে ফ্ৰাই কৰি আনিলোঁ। তাৰপিছতে আপোনাৰ অকণমান ভাজি আছিলে, কিন্তু এইখিনি খাব পৰা যাব নাযাব নাজানো। আৰু আপোনাৰ ইয়াতে মই তাতে ভাজি আনিলোঁ, আণ্টি তাত ভাজি আনিলোঁ এইখিনি মাছৰ কণীখিনি, যিটো পকৰি বনাম ভাবিছিলোঁ, কিন্তু অৱস্থাই পকৰি বনোৱা নকৰিলে। এয়াই আৰু এতিয়া মই তাত গৈ ভাতটো পাতিবগৈ লাগিব। বহু কষ্টৰ মাজত আজি থালিখন হ'ল। এয়া ভাত, এয়া মাছৰ কণী বিলাহী দি মই ভাজিছিলোঁ, এয়া মাছ পিচ, এয়া আজিৰ মানে স্পেচিয়েল বইল মাছ। যথেষ্ট কষ্টৰ মাজত বনালোঁ আজি। আচলতে আজৰি হৈ অকণমান ৰেষ্ট লৈ ওলাই আহিলোঁ। এইখিনি আচলতে ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। যেতিয়া আহি পাইছোঁ তেতিয়া মনত পৰিছে, মইতো ভিডিঅ' এটা কৰি আছিলোঁ, সেইকাৰণে আকৌ কণ্টিনিউ কৰিলোঁ। এতিয়া আহিছোঁ DTP ডাইকত অকণমান সময়ৰ কাৰণে, যিটো আজি চানডে, ভাবিছোঁ অকণমান সময় আৰু খোজ কাঢ়িম, তাৰপৰা আকৌ যাম। এই বন্ধ হ'ব অলপ পিছত, সেয়াই চাই থাকিব বাৰু। বুকুতে জাগে ভাবি তোমাক নিজৰ, ভাবি তোমাক নিজৰ, তুমি দালে দালে তুমি পাতে পাই গ'লোহি। যিহেতু আপোনাৰ এতিয়া বৰ্তমান কাৰফিউ চলি আছে 5টাৰ পিছৰ পৰা, সেইকাৰণে তাত অলপ টাইম থকাৰ পিছতে পুলিচ আহি গ'ল। আহি আৰু চবকে যোৱা ঘৰ যোৱা ক'লে।
চব দৌৰা নিচিনা হ'ল আৰুনো ক'ত যাম আৰু চব এতিয়া বন্ধ হয় সেইকাৰণে গুচি আহিলোঁ আৰু আজিৰ দিনটো তেনেকৈয়ে অকণমান পাৰ কৰিলোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজিৰ দিনটোতো মোৰ কি হৈছে আপোনালোকে সকলোখিনি ভিডিঅ'ৰ জৰিয়তে গম পাইছেই সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আহিম কিন্তু আজিলৈ বাই বাই সকলোকে